এই কাহিনীটো সেই সময়ৰ যেতিয়া গৌতম বুদ্ধই গোটেই ভাৰতত বুদ্ধ ধৰ্ম প্ৰচাৰ কৰিবলৈ ওলাইছিল। ধৰ্ম প্ৰচাৰ কৰি এদিন তেওঁ শিষ্যসকলক লৈ এখন গাঁৱলৈ গৈছিল। বহু সময় ধৰি ৰ'দত ভ্ৰমণ কৰাৰ বাবে তেওঁ বহুত পিয়াহ লাগিল। সেইমতে বুদ্ধদেৱে এজন শিষ্যক গাঁৱৰ পৰা পানী আনিবলৈ পঠাই দিলে। শিষ্যজন যেতিয়া গাঁৱলৈ পানী আনিবলৈ আহিল, তেওঁ দেখিলে গাঁওখনৰ পানী খাবৰ বাবে কেৱল মাত্ৰ এটা পুখুৰী আছে, য'ত বহুতো মানুহে কাপোৰ ধুই আছে। কিছুমানে নিজৰ গৰু আৰু ঘৰচীয়া জন্তুবোৰক গা ধুৱাই আছে আৰু সেই লেতেৰা মলিবোৰ পুখুৰীটোৰ পানীত মিহলি হৈ পুখুৰীটোৰ পানী লেতেৰা হৈ পৰিছে। পুখুৰীটোৰ এনে অৱস্থা দেখি শিষ্যজনে অনুভৱ কৰিলে যে গুৰুৱে এনেকুৱা পানী খালে অসুখত ভুগিব। সেয়েহে তেওঁ সুদা হাতে উভতি আহিল আৰু বুদ্ধক সকলো কথা ক'লে। ইফালে বুদ্ধদেৱৰ পানী নাপাই অন্তকণ্ঠ শুকাই গৈছে। তেতিয়া তেওঁ দ্বিতীয় শিষ্যজনক পানী বিচাৰিবলৈ পঠালে। দ্বিতীয় শিষ্যজনে এইবাৰ এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ আহিল। তাকে দেখি বুদ্ধদেৱে আশ্চৰ্য হল। তেওঁ দ্বিতীয় শিষ্যজনক সুধিলে, গাঁৱৰ পুখুৰীটোৰ পানী দেখোন লেতেৰা আছিল, তুমি ইমান নিৰ্মল পানী ক'ত পালা? শিষ্যজনে ক'লে, গুৰুদেৱ, পুখুৰীটোৰ পানীও যদিও লেতেৰা আছিল, মই সকলো মানুহ যোৱাৰ পিছত কিছু সময় তাত ৰৈ পানীত মিহলি হৈ থকা লেতেৰা মলিবোৰ পুখুৰীটোৰ তলত জমা হৈ স্থিৰ অৱস্থালৈ উপেক্ষা কৰিলো। যেতিয়া সকলো লেতেৰাবোৰ তলৰ মাটিত জমা হৈ পৰি পুখুৰীটোৰ পানী স্বচ্ছ হৈ পৰিল, সেই পানী মই আপোনাৰ বাবে লৈ আহিলো। বুদ্ধদেৱে তেওঁ শিষ্যজনৰ উত্তৰ শুনি সন্তুষ্ট হল আৰু তেওঁ বাকী শিষ্যসকলক ক'লে, আমাৰ জীৱনটো পুখুৰীটোৰ পানীখিনিৰ দৰে। জীৱনত ভাল কাম কৰিলে সদায় বিশুদ্ধ হৈ থাকে, কিন্তু মাজে মাজে এনেকুৱা সময় আহে জীৱনত দুখ আৰু সমস্যাবোৰে আমাক আৱৰি ধৰে। এনে অৱস্থাত আমি জীৱনটো এই লেতেৰা পানীখিনিৰ দৰে হৈ পৰে। জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি লাহে লাহে যেনেকৈ বিশুদ্ধ হৈ পৰিছিল, তেনেদৰেই আমাৰ জীৱনটোৰ পৰাও দুখ কষ্ট আৰু সমস্যাবোৰ আঁতৰি যায়। আমি মাত্ৰ নিজক শান্ত ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰা প্ৰয়োজন।